যদি আপোনাৰো ঘৰত ৰাতিৰ বাহি ভাত থাকে নহয়, আপুনি এই ৰেচিপিটো বনাব পাৰে। তাৰ কাৰণে মই ইয়াত এবাটি বাহি ভাত লৈ লৈছোঁ। এই ৰেচিপিটো বনোৱা ইমানেই চিম্পল আৰু ইমানেই টেষ্টি আৰু বহুত বেছি হেল্ডিও হয়। সেই ভাতখিনি মই এতিয়া কি কৰিলোঁ, গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'লোঁ। ভাতখিনি পেষ্ট কৰোঁতে মই ইয়াত পানী দিছোঁ 2 কাপমান। পানী দি পেষ্ট কৰি লোৱাৰ পিছত ইয়াত মই এবাটি চুজিও দিম। যিমানখিনি ভাত দিছোঁ তাৰ সমান পৰিমাণৰ ইয়াত চুজি এড কৰিম, নিমখ দিম, অকণমান আদা নহৰু পেষ্ট দিম। সেইটোত কি হ'ব, তাৰ টেষ্ট যোনটো আছে নহয়, টেষ্টটোক বেলেঞ্চ কৰিব। আৰু ইয়াত আমি লগতে দিম গাখীৰ। মই ভাতটো পেষ্ট কৰোঁতে মই পানী দিছিলোঁ, এতিয়া গাখীৰ দিছোঁ। গাখীৰ দি ভালদৰে সেইখিনি মিহলাই ল'ম। ইয়াত অকণমান এতিয়া বেছি পনীয়া নিচিনা দেখিব, কিন্তু আমি 10 মিনিটৰ কাৰণে থৈ দিলে চুজি ফুলি যাব আৰু অকণমান ডাঠ হৈ যাব। এয়া চাওক, এতিয়া 10 মিনিট পিছত যেতিয়া আমি তাক ষ্টিম কৰিম, তাৰ আগে মই ইয়াত অকণমান বেকিং পাউডাৰ আৰু বেকিং চ'ডা দিম। আপুনি যদি বিচাৰে ইয়াত অকণমান দৈ থাকিলে দিব পাৰিব। দৈ থাকিলে আৰু বেছি ভাল ৰিজাল্ট আহে। আৰু যদি আপুনি বিচাৰে নহয় বেছি ফ্লাফি আৰু স্পঞ্জি হয়, আপুনি এপেকেট ইন'ও দিব পাৰে। মই ইয়াত ইন' নাই দিয়া বাৰু, স্কিপ কৰিলোঁ। এতিয়া আমি এইটো ষ্টিম কৰিম। এনেকৈ এটা কাঁহী এখনত দি ল'লোঁ, অকণমান তেল বা ঘি লগাই। তাৰপিছত বেটাৰখিনি দি এনেকৈ ষ্টিম কৰিম। তাৰ ওপৰেদি মই ইয়াত নৰসিংহ পাত অকণমান দি দিছোঁ। ধুনীয়া আৰু টেষ্টটো অকণমান গোন্ধটো ভাল আহে। তাৰ ওপৰত অকণমান ৰেড চিলি পাউডাৰ দিছোঁ আৰু তাক 15 মিনিটৰ কাৰণে ষ্টিম কৰি ল'ম। এতিয়া ঢাকি দিছোঁ। মই ঢাকিবলৈ, মোৰ ওচৰত এনেকৈ ডাঙৰ বাচন নাছিলে, কাঁহৰ কাঁহী দি ঢাকিব নালাগে একচুৱেলি, কিন্তু মোৰ ঢাকিব লগা হ'ল আৰু। তাৰপিছত এয়া চাওক, এয়া ষ্টিম হৈ গ'ল, ৰেডি আছে। ঠাণ্ডা হ'ব দিম। তাৰপিছত যেনেকৈ আপুনি ইচ্ছা কৰে সেনেকৈ কাটি ল'ব পাৰে। এয়া মই এইটো গোটেইটো উলিয়াইও দেখাইছোঁ আপোনাক। বহুত ইজিলি যেতিয়া ঠাণ্ডা হৈ যাব নহয়, এইটো ওলাই আহে। এয়া চাওক, যেনেকৈ কেক থাকে, কেকৰ নিচিনা, কিন্তু এইটো কেকতকৈ বহুত বেলেগ তাৰ টেষ্টটো। এয়া এতিয়া আমি এইটো সৰু সৰুকৈ পিচ কৰি ল'ম, পিছত কাটি ল'ম। ইয়াত যদি দৈ আৰু সেইটো ইন' বুলি কৈছোঁ, এই দুটা বস্তু যদি দিয়ে নহয়, একদম ঢকলা যেনেকৈ থাকে ডাঙৰ স্পঞ্জি এনেকৈ হৈ উঠে। মই ইয়াত এইবিলাক বস্তু দিয়া নাই। ঘৰত মানে সহজে যোনবিলাক বস্তু পোৱা যায় সেইখিনি দি বনাবলৈ চেষ্টা কৰিলোঁ। খুব বেছি টেষ্টি হৈছিল আৰু বহুত ধুনীয়া মানে খাবলৈতো, আৰু হেল্থৰ কাৰণেও বিৰাট ভাল। এতিয়া চাওক, এনেদৰে কাটি লোৱাৰ পিছত মই সৰু সৰুকৈ 4চুকীয়াকৈ কাটি ল'ম গোটেইখিনি। এই নৰসিংহ পাতটোৰ কাৰণে ডিজাইনটো খুব বেছি ভাল লাগিছে। সেইটো নিজে আইডিয়া কৰি দিছিলোঁ মই। তাৰপিছত ইয়াত দিছোঁ কেৰাহী দিছোঁ বাটাৰ, ইয়াত দিছোঁ ক'লা সৰিয়হ অকণমান, 2টা শুকান জলকীয়া আৰু ইয়াত নৰসিংহ পাত। সেইটো দি অকণমান তাড়কা লগাই ল'ম। মানে এইটো যেতিয়া এইখিনি ভালদৰে হৈ যাব নহয়, সেই কাটি থোৱা পিচখিনি ইয়াত দিম আৰু ভালকৈ হিলাই ল'ম। লৰচৰ কৰি নমাই দিলে হ'ল। বহুত চিম্পল হয়। আপুনি এনেদৰে তাড়কা নলগালেও ষ্টিম কৰাৰ পিছতো খাব পাৰে, একো নাই। সমানে টেষ্টি লাগিব কিবা চচ বা চাটনিৰ লগত, কিন্তু অকণমান তাড়কাটো লাগি গ'লে আৰু বেছি ভাল লাগে। এয়া চব ৰেডি হৈ গ'ল। আৰু তাৰ লগত শুকান জলকীয়াটো পেলনি নাযায়। শুকান জলকীয়াটো কামুৰি কামুৰি খাবলৈ বিৰাট ভাল লাগে। এয়া চব ৰেডি। এতিয়া এইটো আপুনি ছাৰ্ভ কৰিব পাৰে, ল'ৰা ছোৱালীক টিফিনত দিব পাৰে, ব্ৰেকফাষ্ট নিচিনাও খাব পাৰে, গধূলি টাইমত চাহৰ লগতো খাব পাৰে। ট্ৰাই কৰি চাবচোন।